শান্তি আজি কোন বাটে সুন্দৰৰ পৃথিৱীত অশান্তিৰ ধুমুহাই কেউফালৰ পৰাই চানি ধৰিছে আমাকো দিয়া শান্তি ফুল কুমলীয়া নিষ্পাপ শিশুৱেও বিচাৰিবলগীয়া হ'ল আজি শান্তিৰ অনুসন্ধান আমাকো শান্তি লাগে শান্তিৰে উমলিব দিয়া ক'ত কি হোৱা নাই বাগদাদ কলম্বিয়া কাশ্মীৰ শ্ৰীলংকা পেলেষ্টাইন নতুবা পূৰ্বাঞ্চলৰ এই কত সন্ত শাক্ত ভক্তেৰে পৰিপূৰ্ণ এই অসম ভূমিৰ প্ৰতিটো প্ৰান্তত আৰু এতিয়া যে উজনি অসমৰ এতিয়া উজনি অসমৰ কাকহ পথাৰত সোণাৰী বৰহাট মাকুম নতুবা সিয় সাগৰৰ ভিতৰো আঘাত ৰাতি ৰাতি মানুহৰ টোপনি নাই দিন গলে ৰাতি যে নেযায় নুপুৱাই কাহাক কোনে কেতিয়া নিয়ে যে উঠাই ভাইটি গৈছিলে গধূলি দোকানলে দৰৱ আনিবলে মোৰায়ে কৈছিলে গাটো বেয়া সোনকালে দৰৱ লৈ ঘূৰি আহিবলে আজি 4 মাহে হলৈ সিও যে ঘূৰি নহালৈ আজি 4 মাহে হলৈ কোনে ধৰি বান্ধি লৈ গ'ল এতিয়া উজনি অসমৰ কাক পথাৰত সোণাৰী বৰহাট মাকুম নতুবা সিয় সাগৰৰ ভিতৰো আঘাত পাহাৰীয়া ঘাট চাবুৱা চৈখোৱা জাগন খোৱাঙৰ কোনো ভিতৰুৱা ঘাট ৰাতি ৰাতি মানুহৰ টোপনি নাই মাৰ্ঘেৰিটা সদিয়াতো একেই হ'ব পাই ৰাতি ৰাতি নিৰীহৰ টোপনি নাই ৰাজগড় মৰাণতো নিৰীহৈ দুখ পাই ভনীতি শুইছিলে পঢ়ি লৈ খাই বৈ উঠি আইৰ সতে বিচনাত ৰাতি 2:30 বজাত সাৰ পাই উঠি কান্দিছিলে চিঞৰ শুনি কৰবাত আজি 4 মাহে হলৈ সিও যে ঘূৰি নহালৈ আজি 4 মাহে হলৈ কোনে ধৰি বান্ধি লৈ গ'ল সিদিনা বৰ বেয়া লাগিছিল আবেলি পৰত বাৰু গৈ কান্দিছিল পুখুৰীৰ পাৰত দুখতে নোসোমাই ঘৰত
হাপে খাতি ৰহনত পেঙেৰি পানী তোলা টিং খাং নতুবা টেঙা খাটৰ বহুত টেঙা খাটৰ ভিতৰত ৰাতি ৰাতি মানুহৰ টোপনি নাই দিগবৈ ধুমধুমাটো ৰাতি একেই যায় দিন গলে ৰাতি যে নেযায় নপুৱাই ঐ নাম ৰূপ তুলিয়া জানতো নেৰি হয় দুখ পায় দেউতা গৈছিলে দুপৰীয়া বজাৰলে চাউল আনিবলে মোৰায়ে কৈছিলে সোণমণিটো য'তে পাও খবৰ কৰি আজি আনিবলে আজি 4 মাহে হ'ল